হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি পালেং শাকৰ লগত মাছৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। তাকে দেখুৱাওঁ আপোনালোকক। চাওকচোন, এইকেইটা মাছ, বেছি মাছ নহয় আৰু এপোৱা ভাঙোন মাছ, তাৰপিছত দুটা বিলাহী, তাৰপিছত দুমুঠি এইটো চাইজৰ দুমুঠি পালেং শাক এয়া কাটি লৈছোঁ। ভালকৈ ধুই কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া কাটি কৰি মই বনাম, দেখাম আপোনালোকক। শাক আৰু বিলাহী ধুনীয়াকৈ কাটি ল'লোঁ। চাওকচোন, পালেং শাকখিনি কাটি লৈ মাছকেইটা এতিয়া ফ্ৰাই কৰি ল'ম। এয়া চাওক, মাছখিনি বেছি ফ্ৰাই কৰিব নালাগে আৰু অলপ ঢিলাকৈ ফ্ৰাই কৰি, তাৰপিছত জোলটো তেতিয়া টেষ্ট লাগিব। এতিয়া মাছটো ভাজি হৈ গ'ল। এয়া চাওক, এইটো জোখতে ভাজি ল'ব। ইয়াতকৈ কাঢ়া হ'লে আৰু মাছৰ টেষ্টটো নাইকিয়া হৈ যাব। এতিয়া অলপ পাঁচফোৰণ দি দিওঁ। এতিয়া অলপ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি পেলাই মই এতিয়া শাক আৰু বিলাহীখিনি কুটি লোৱা দি দিছোঁ তেলত। পাঁচফোৰণ অলপ দি ল'লোঁ। ধুনীয়াকৈ অলপ মৰহাই পেলাই ভাজি ল'ব। ভাজি পেলাই পানীটো অলপ পিছত দিব। এতিয়া গৰম দিনত আপোনাৰ বিলাহী মাছৰ সৈতে বহুত টেষ্ট লাগে খাবলৈ, কিন্তু পানী হিচাপত দিব। পানী বেছি থপথপীয়া টাইপৰ হ'লেও ভাল নালাগে। অকণমান পনীয়াকৈ খুব উতলাব মাছটো দি। নমাবৰ সময়ত ধনিয়া পাত অলপ দি দিব, ভাল লাগিব। এয়া উতলিব ধৰিছে। এতিয়া মাছকেইটা ধুনীয়াকৈ দি দিলে এইখিনিতে। নিমখ হালধি জোখমতে দি দিব। মই দিলোঁৱেই অলৰেডি। এনেকুৱা জোল অকণমান হ'লে, মাছৰ জোল, বেলেগ তৰকাৰী ভাজি নহ'লেও খাব পাৰি ভাতকেইটা। এতিয়া জোখমতে অলপ পানী দি দিম, চাবচোন। এতিয়া ঢাকন মাৰি দিব। উতলাৰ পিছত আপোনাৰ মাছৰ তৰকাৰী টেষ্ট আহি যাব। এয়া চাওকচোন, তৰকাৰী পূৰা উতলিব ধৰিছে। এই হওঁ হৈছে। হোৱা আগমুহূৰ্তত অলপ ধনিয়া পাত দি দিব। ধনিয়া পাতটো দিলে মানে তেতিয়া খাই ভাল লাগিব। দেখিছে কি কালাৰ ধুনীয়া হৈছে, উতলি আছে সুন্দৰ। এতিয়া অকণমান নিমখটো হৈছেনে নাই চাই আছোঁ। এনেকৈ আপোনালোকেও খাবচোন, পালেং শাক আৰু মাছৰ সৈতে জোল। দুপৰীয়া সময়ত খুবেই ভাল লাগে। এতিয়া তাতে গৰম দিনো আহিছে যে, টেঙা জোল খাই খুব ভাল লাগে।